আপোনালোকৰ যদি কোনোবাই বিচাৰিছে একাউণ্ট খুলিব তেতিয়া আহিলেই হ'ল আৰু আপোনালোকে যদি পাৰে তেখেতৰ ব্লগটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভাল লাগিছে লাইক কৰি দিলে হ'ল। हेलो फ्रेंड्स, वेलकम बैक टू Janardans ब्लॉग। थंबनेलखन देखि পেলাই আপোনালোকে ভয় খাইছে নেকি? ভয় নাখাব, একচুৱেলি সঁচা কথা। আপোনালোকে ভাবিব পাৰে যে SBI একাউণ্ট 20 মিনিটত কেনেকৈ ক'ত কি তো ক'ত কেনেকৈ কি গোটেইখিনি কথা মই আপোনালোকক দেখুৱাই আছোঁ, বুজাই আছোঁ। আৰু বলক আমি এতিয়া দাদাজনৰ দোকানলৈকে যাওঁ। আৰু তাৰ আগতে মই দেখুৱাই দিছোঁ যে ময়ো খুলিছিলোঁ। মোৰ আজি কেইবাটাও দিন হ'ল আৰু বাই পোষ্ট মোৰ ATM কাৰ্ডখনো আহি গৈছে। ATM কাৰ্ডখনো মই আজি এক্টিভেট কৰিম। তো লেটছ ৰেডি। তো ইয়াতে আছে মোৰ ATM কাৰ্ড। এখন মোৰ ATM কাৰ্ড বাই পোষ্ট আহিছে, যোৱা 24 তাৰিখে আহিছে। মই এতিয়ালৈকে এক্টিভেট কৰোৱা নাই, তো আজি এখন এক্টিভেট কৰাম। আৰু এখন এতিয়া আপোনালোকে ভাবিব এইবিলাক কি, তো গোটেইখিনি বস্তু আপোনালোকক বুজাই আছোঁ দাদাজনৰ দোকান কৰি পেলাই। বলক। নিজকে কিবা অদ্ভুত লাগিছে এখন নতুন মাস্ক পিন্ধি পেলাই। কিবা উপায় নাই, পিন্ধিবতো লাগিব আৰু এতিয়া নহ'লে ধৰিব পুলিচে। মোৰ লগত আছে এতিয়া এইফালে আমাৰ বনৰাজ দা। বনৰাজ দাই গোটেইখিনি আমাৰ প্ৰচেছ, মই যেনেকৈ আপোনালোকক কৈছিলোঁ যে কেনেকৈ আপোনালোকে 20 মিনিটৰ ভিতৰতে SBI একাউণ্ট খুলিব পাৰে, গোটেইখিনি ডিটেইলছ এতিয়া দাদাই বুজাই দিব ভালকৈ। তো দাদা অকণমান বুজাই দিব নেকি? মানে দেখিছোঁ আচ্ছা, এইটো একাউণ্ট মানে জিৰ' বেলেঞ্চ একাউণ্ট বুলি কয়, কিছুমানে জনধন কয়, কিছুমানে মোদী একাউণ্ট কয়। অ'কে, এইটো আমাৰ বেলতলা ব্ৰাঞ্চৰ হয়। বেলতলা ব্ৰাঞ্চৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট হয়। আমি ইয়াত একাউণ্ট অপেনিং কৰি দিওঁ। তাৰপিছত আপোনাৰ ATM কাৰ্ড দিওঁ। ATM কাৰ্ডটো বাই পোষ্ট আহে। ATM কাৰ্ড বাই পোষ্ট। আৰু এটা কথা কৈ দিওঁ যে মই দাদাৰ তাত আহিছিলোঁ আৰু একাউণ্ট খুলিছিলোঁ। আৰু ৰিচেণ্টলি 24 জুলাই মোৰ বাই পোষ্ট ATMখন আহিছে। আৰু ATMৰ পিনটো মই আজি জেনেৰেট কৰিব যাম। তো তাত ATMখন যোনখন আহিব, মানে বৰ্তমানটো মোৰ আহি গ'ল, মানে তাতে পিনটো নাই। পিনটো কেনেকৈ জেনেৰেট কৰিম? পিনটো আপুনি ATMত গৈ জমা কৰিব পাৰে, মানে বনাই জেনেৰেট কৰিব পাৰে, বা আপুনি হেৰি CSP য'ত থাকে তাতো যাব পাৰে। মোৰ ইয়াতো পাৰিলে হয়। বৰ্তমান মোৰ ইয়াত যিটো মেচিন থাকে মাইক্ৰ' ATM বুলি কয়, সেইটো নাই। তো সেইটো আহিলে মোৰ ইয়াতো পাৰিব, বা আপোনালোকে যিকোনো এটা ATMত গ'লেও বা ব্ৰাঞ্চত গৈও কৰি ল'ব পাৰে। অ'কে, তো আপোনাৰ তাত কি কি সুবিধা পোৱা যাব? আৰু আমাৰ বেংকৰ ফালৰ পৰা আপুনি একাউণ্ট অপেনিং কৰিব পাৰে, জিৰ' বেলেঞ্চৰ একাউণ্ট বা জনধন যি কয় আপুনি, মোদী একাউণ্ট যি কয়। তাৰপিছত আপুনি ডিপ'জিট কৰিব পাৰিব, উইথড্ৰ কৰিব পাৰিব, মানি ট্ৰান্সফাৰ কৰিব পাৰিব। তাৰপিছত প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আছে, যিটো 12 টকা মানে এক্সিডেণ্টেল কভাৰ হয়। এইবছৰ 12 টকা হয়। ঠিক। তো এতিয়া মেইন কথাটোলৈ আহোঁ যে SBI একাউণ্টটো খুলিবলৈ ডকুমেণ্টছ কি লাগিব? ডকুমেণ্টছ আপোনাৰ যদি ধৰক গুৱাহাটীত মেক্সিমাম মানুহ ৰেণ্টত থাকে। অ'কে, তো ৰেণ্টত থাকিলে যদি ভাড়াত থাকে তেতিয়াহ'লে মালিকৰ লাইনৰ বিল লাগিব, আৰু মালিকৰ যিকোনো এটা ID কাৰ্ড বা হেৰি NOC এখন দিলেও হ'ব। তাৰপিছত ছিগনেচাৰ কৰি বেক চাইডত লিখি দিব লাগিব যে তেখেতে ঘৰত থাকে আৰু তেখেতৰ কোনো অবজেকশ্যন নাই যে তেখেতৰ এড্ৰেছটো ব্যৱহাৰ কৰি একাউণ্ট এটা খুলিছে বুলি। অ'কে, তাৰপিছত আপোনাৰ বাকী থাকিল এতিয়া তেখেতৰ নিজৰ আইডেণ্টিটি কাৰ্ড, ধৰক পেন কাৰ্ডটো লাগিবই, কম্পালচৰি হয়। আৰু আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড যিকোনো এটা হ'লে হৈ যাব, বা ড্ৰাইভিং লাইচেঞ্চ যিকোনো, আৰু ফটো 2 কপি, আৰু যাক নমিনি দিয়ে নমিনিৰ ডেট অফ বাৰ্থটো লাগে। অ'কে, আৰু আপোনাৰ যদি লোকেল হয়, লোকেল হ'লে আপোনাৰ অকল ভোটাৰ ID কাৰ্ড, পান কাৰ্ড বা আধাৰ কাৰ্ড, পান কাৰ্ড যিকোনো, আৰু ফটো 2 কপি বাছ। অ'কে, যেতিয়া আপোনালোকে এপ্লাই কৰিব, গোটেইখিনি প্ৰচেছ হোৱাৰ পাছতে আপোনালোকক এটা ৰেফাৰেঞ্চ কোড দিয়া যাব। আৰু সেইখন হৈছে এইখন মোৰে হয়। মই বাৰু বেক কেমেৰা দি ভালকৈ দেখুৱাই দিম। এইখন এটা কাগজ দিব আপোনালোকক, দাদাই প্ৰিণ্ট কৰিছে, য'ত নেকি আপোনালোকৰ ৰেফাৰেঞ্চ কোড থাকিব। আৰু তাৰ কিমান দিন পিছত আমি একাউণ্ট নম্বৰটো পাম? একাউণ্ট উইদিন 2 to maximum 10 days, মানে 2 দিনৰ পৰা 10 দিনৰ ভিতৰত। এতিয়া ধৰক লকডাউন চলি আছে বৰ্তমান, আমাৰ বেংকত ষ্টাফ নাই। তো বেংকত ষ্টাফ থাকিলে মানে 3 দিনৰ ভিতৰত হৈ যায় একাউণ্ট। আৰু যদি এতিয়া বৰ্তমান মোৰতো বাৰু এদিনৰ পিছতে হৈ গৈছিলে। আৰু এইখন হৈছে মোৰ আইডেণ্টি কাৰ্ডখন, মিনি পাছবুক বুলি ক'ব পাৰি এইটো। মানে ইয়াতে আপোনাৰ একাউণ্ট নম্বৰ আছে, IFSC কোড আছে, গোটেইখিনি আছে। আৰু যেতিয়ালৈকে মানে এতিয়া বৰ্তমানটো লকডাউন চলি আছে, সেইটো কাৰণে আমি পাছবুকখন পোৱা নাই।
পাছবুকখন আপোনাৰ ইয়াৰ পৰা দিব ন? মই ইয়াৰ পৰা দিম। আৰু যিটো ATM আহে এইটো আপোনাৰ বাই পোষ্ট আহিব, এমাহৰ ভিতৰত ঘৰত আহিব। মোৰতো আহিছে বাৰু। আৰু এইখনেৰে আপোনালোকে আমি কি কৰিব পাৰোঁ? এইখনেৰে উইথড্ৰল কৰিব পাৰে, আপুনি ব্ৰাঞ্চত গৈ এইখন লৈ গ'লে হ'ব, উইথড্ৰল কৰিব পাৰে, বা আমাৰ ইয়াতো উইথড্ৰল কৰিব পাৰে। ডিপ'জিট আমাৰ ইয়াতো কৰিব পাৰে, বা বেংকত গৈ গ'লে আপুনি কৰি ল'ব পাৰে। বাকী আমাৰ আৰু ফেচিলিটিজ আছে, যেনেকুৱা ভোটাৰ আইডি কাৰ্ড, পান কাৰ্ডৰ পৰা আদি কৰি মেক্সিমাম অনলাইনৰ যিমান থাকে। এড্ৰেছটো আপোনাৰ বশিষ্ঠ চাৰিআলি, পাটৰকুচি বুলি কয়। পাটৰকুচি তিনিআলিত আহিলে আপোনাক কাৰোবাক সুধিলে হ'ল, জিৰ' বেলেঞ্চৰ একাউণ্ট ক'ড খোলে লগে লগে পাই যাব। আৰু এইটো মেইন পাটৰকুচি তিনিআলিতে আছে। আপোনালোকৰ যদি কোনোবাই বিচাৰিছে একাউণ্ট খুলিব, তেতিয়া আহিলেই হ'ল। আৰু মোৰ নাম্বাৰ এইবোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আপোনালোকে যদি পাৰে তেখেতৰ ব্লগটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি ভাল লাগিছে লাইক কৰি দিলে হ'ল। অ'কে, আচ্ছা, মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত তেখেতৰ মোবাইল নম্বৰ আৰু দোকানৰ এড্ৰেছসমূহ গোটেইখিনি মই দি দিম। যদি আপোনালোকে কোনোবাই ভাবি আছে যে SBI এটা একাউণ্ট খুলিব লাগিছিলে আৰু আপোনালোকে সময় পোৱা নাই, বৰ্তমান পৰিস্থিতি বেয়াই বাৰু, আৰু SBIৰ কামখিনি আপোনালোকে জানেই বাৰু, অকণমান প্ৰব্লেম হয় একাউণ্ট এটা খুলিবলৈ, দিনটো যায়। কিন্তু ইয়াতে আপোনালোকে উইদিন 20 to 30 মিনিটছৰ ভিতৰত আপোনালোকৰ একাউণ্ট অ'পেন হৈ যাব। আৰু এটা নেক্সট ব্লগ আহি আছে দাদাৰ লগতে, পে পইণ্ট ইণ্ডিয়া কি, এইটো এটা ৱেবছাইট হয়, তাৰ বিষয়ে গোটেইখিনি ডিটেইলছ মই বুজাই দিম। আজিকালি বাবাই